হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে কুশলে আছে ভগৱানৰ আশীৰ্বাদত আৰু মোৰো খবৰ ঠিকে থাকে আছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সন্ধিয়া সময় প্ৰাৰ্থনা কৰা মেলাৰ পাছত বহুত দিন ভিডিঅ' বনোৱাও নাই দিয়াও নাই আজি ভাবিলোঁ নহয় সৰুকৈ মিনি ভ্লগ এটা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ এইফালে সন্ধিয়া প্ৰাৰ্থনা কৰাৰ পাছত একাপ চাহ বনাইছোঁ মা পাপা আৰু মোৰ কাৰণে এইপিনে চাহ তুলি দিলোঁ গেছতে আৰু ইফালে পাপা কিবা কিবি কৰি আছে আগফালে মই পাপাকো মাতি থৈ আহিছোঁ চাহকাপ খাবৰ কাৰণে এইপিনে যিহেতু চাহ হ'লেই আৰু এয়া ৰেডি হৈ গ'ল অকণমান তেজপাত দিলোঁ চাহৰ লগত সেয়ে এয়া মই ভিতৰতে বহি লৈ চাহকাপ খাইছোঁ মাহঁতক আগফালেই দিলোঁ পাপা আৰু মায়ে নিউজ চাই আছে সেইকাৰণে মা পাপাক আগফালে দিলোঁ আৰু মই এয়া ভিতৰতে চাহকাপ খাই লৈছোঁ এইফালে যে আবেলি সময়তে পাপাই ঘৰৰ কলজোপাৰ পৰাই ভীমকলজোপাৰ পৰাই এটা কলডিল পাৰি থৈছিলে আৰু তাৰে মই এফাল লৈ লৈছোঁ এইফালে দুটা কুকুৰা ডিম লৈছোঁ এখিলা তেজপাত দুটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু এইপিনে নহৰু এটা লৈছোঁ আৰু লৈছোঁ আলুগুটি 4টা সৰু কাৰণে আলুগুটি 4টা লৈছোঁ ডাঙৰ হ'লে দুটা ল'লেই হয় আৰু ঘৰতে যি মছলা পোৱা যায় তাকে লৈছোঁ মই চাৰাইজৰ অকণমান মছলা লৈছোঁ আৰু অকণমান যেতিয়া বনাই হ'ব তাৰপিছতে দিম মই অকণমান আদা সেইকাৰণে এতিয়া আদা অকণ কাটি থোৱা নাই যেতিয়া হ'ব তেতিয়া মই ৰেডি কৰি দি দিম আৰু এইফালে পাপাই ক'লে দে বোলে মই কাটি দিওঁ কলডিলটো ধুনীয়াকৈ মিহি মিহিকৈ আৰু সেইকাৰণে পাপাকে দিছোঁ দায়িত্বটো ধুনীয়াকৈ এয়া কলডিল কাটিবলৈ লৈছে আৰু ইফালে মায়ে মানে আলুগুটি নহৰু আদা পিঁয়াজ সেইখিনিও ধুনীয়াকৈ কাটি মেলি লৈছে আৰু এইফালে টিভি চাই আছে নিউজ লাগি আছে আৰু এইফালে টিভি চাই আছে তাৰপিছতে মা চিৰিয়েল দুখন আছে সেইকেইখনো চাই ল'ব তাৰপিছতহে আমাৰ ভাত বনোৱা হ'ব আৰু এইফালে দেখাই আছোঁ আৰু এটা বস্তু এই যে কলডিলটোত যিটো ফুল আহে এই ফুলটো আচলতে পেলাই দিব নালাগে এইটো খাব লাগে বহুত বেছি ভিটামিন থাকে ইয়াতে মাজতে থকা টুপি গতে যে থাকে সেইটো অকণমান আঁতৰাই দিলে হয় আৰু ইটো ধুনীয়াকৈ আপুনি বেচনৰ লগত হওক আৰু সুদাকৈ আপুনি ভাজিব পাৰে এই ফুলটো বহুত বেছি স্বাস্থ্যৰ কাৰণে উপকাৰী বেচনৰ লগত লেটিয়াই আপুনি চাহ মানে ভাজিলে চাহৰ লগতো ধুনীয়াকৈ পকৰি হিচাপে খাব পাৰে ভাল লাগে খাই তেনেকৈও আৰু এইফালে এইটো দেখিছেনে জুইচ লাগতে যিটো থাকে ওপৰত টুপি সেইটো আঁতৰাই দিলে হয় আৰু দেখিছেনে বাৰু কলডিলটো কিমান চেকা আছে পাপাই কাটিছে হাতখন গোটেই ক'লা হৈ গৈছে বহুত বেছি চেকা আছে এনেকৈ যদি আপোনালোকে কলডিলৰ ফুলটো খাই নাইবা নিশ্চয় এবাৰ পৰা খাই চাব আৰু পেলাই নিদিব খাই এবাৰ নিশ্চয় টেষ্টটো কৰি চাব কেনেকুৱা লাগে তাৰপিছতে মোক কমেণ্ট এটা কৰি জনাব এই কলডিলৰ ফুলকেইপাম ভাজিছে একো নাই দিয়া বেচন দিয়া নাই এনেই চিম্পুলকৈ এনেদৰে ভাজিছে ভাতৰ লগত খাব আৰু এইফালে আমাৰ কলডিলৰ ৰেচিপিটো প্ৰায় ৰেডি হৈ গৈছে ইয়াতে অথনি দেখুওৱা বস্তুখিনি দিছোঁ তাতে বেলেগ আৰু বস্তু একো দিয়া নাই অকণমান ঢাকোন লগাই দিছে সিজিবৰ কাৰণে ইয়াতে পানী বেছিকৈ নিদিয়ে এনেই কলডিলৰ পৰা মানে যিকণ পানী ওলায় সেইকণতে সিজিব তাতে আৰু বেলেগ মানে পানী দিয়া নহয় তাতে সিজিব দিব আৰু এইফালে যেতিয়া হ'ব হৈছে তাতে দিছোঁ অথনি থোৱা কুকুৰা ডিম দুটা ইয়াতে দি দিয়া হৈছে আৰু এইফালে এতিয়া ৰেডি হৈ যাব আমাৰ কলডিলৰ ৰেচিপিটো আমাৰ ভাত পানী খোৱা মেলা হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ সকলোকে শুভৰাত্ৰি জনাইছোঁ আজিলৈ আহিছোঁ নমস্কাৰ